হেল্ল' ভিউয়াৰ্স, এছআই ফ্ৰীডমলৈ আপোনালোকক সকলোকে স্বাগতম জনাই আজি এটি নতুন ভিডিঅ'ৰ মাজলৈ উপস্থিত হৈছোঁ। হয় বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে মই কি বিষয়ে আলোচনা কৰিম। পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত কেনেকৈ লিংক কৰিব পৰা যায়, তো সেই বিষয়ে আজি মই আলোচনা কৰিম। তো এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকে জানিব পাৰিব যে পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত কেনেকৈ লিংক কৰিব পাৰিম। তো বন্ধুসকল, যিসকল ব্যক্তিয়ে এতিয়ালৈকে পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰা নাই, তো আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ প্ৰব্লেমটো সলভ কৰিব পাৰিব। তো বলক আমি কেনেকৈ পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত লিংক কৰিব পাৰোঁ সেইটো বিষয়ে আজি ইয়াতে জানিম। বন্ধুসকল, ইয়াতে আপোনালোকে গুগল ক্ৰম ব্ৰাউজাৰটো খুলি ল'ব। খোলাৰ পিছত ইয়াতে আমি সাৰ্চ কৰিম, গুগলত সাৰ্চ কৰিম ই ফিলিং। ইয়াতে আমি ই ফিলিংটো সাৰ্চ কৰাৰ পিছত প্ৰথম যোনটো লিংক আহিব ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ, তো ইয়াতে এইটো আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত এটি পপ আপ উইণ্ড' আহিব, এইটো আমি ক্ল'জ কৰি দিম। ক্ল'জ কৰাৰ পিছত এনেধৰণৰ আপোনালোকে পেজটো দেখিবলৈ পাব। ইফালে বাওঁফালে লিংক আধাৰ, ইয়াতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত ইয়াতে মেছেজ আহিছে, প্লিজ ভিজিট দ্য নিউ ই ফিলিং পৰ্টেল www.incometax.gov.in। বৰ্তমান আমাৰ ৱেবছাইটটোৰ URL-টো সলনি হৈছে, সেইকাৰণে ইয়াতে মেছেজটো দিছে। তো আমি এই URL-টো আমি কপি কৰি ইয়াতে আমি পেষ্ট কৰি এড্ৰেছ বাৰত পেষ্ট কৰি ইয়াতে আমি এণ্টাৰ প্ৰেছ কৰিম। কৰাৰ পিছত এই ধৰণৰ আপোনালোকে পেজটো দেখিবলৈ পাব। অলপ তললৈ আহক। তলত অহাৰ পিছত ইয়াতে আপোনাৰ লিখা আছে লিংক আধাৰ। তো আমি ইয়াতে পেন কাৰ্ড লিংক কৰিম। ইয়াতে লিংক আধাৰ উইথ পেন কাৰ্ড ক্লিক কৰিম। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াতে এণ্টাৰ দ্য ফলোয়িং ডিটেইলছ, ইয়াতে পেন কাৰ্ড নাম্বাৰটো দিব লাগিব। তাৰপিছত আধাৰ নাম্বাৰটো ইয়াতে দিব লাগিব। তাৰপিছত নেম এজ পাৰ আধাৰ, আপোনাৰ নামটো আধাৰত যেনেকৈ আছে নামটো ঠিক তেনেকৈ ইয়াতে আমি লিখিব লাগিব। লিখাৰ পিছত ইয়াতে মোবাইল নম্বৰটো দিব লাগিব। মোবাইল নম্বৰটো দিয়াৰ পিছত ইয়াতে যদি আপোনালোকৰ আধাৰ কাৰ্ডত বয়সটো উল্লেখ আছে, তেতিয়াহ'লে আপোনালোকে ইয়াতে টিক কৰিব লাগিব। আৰু যদি আপোনালোকৰ ফুল ডিটেইলছত ডেট অফ বাৰ্থটো লিখা আছে, তেতিয়াহ'লে এইটোত ক্লিক কৰিব নালাগে। এইটো গুৰুত্বপূৰ্ণ হয়। তো যদিহে আপোনালোকৰ ইয়াতে বয়সটো তাত চিলেক্ট কৰাত বয়সটো তাত উল্লেখ থাকে, তেতিয়াহ'লে ইয়াতে আপোনালোকে ক্লিক কৰিব, অন্যথা ক্লিক নকৰিব। যদি ডেট অফ বাৰ্থটো পূৰা মেনশ্যন থাকে, তেতিয়াহ'লে ক্লিক কৰিব নালাগে। তাৰপিছত এইটো আই এগ্ৰি, এইটো ভেলিড মাই আধাৰ ডিটেইলছ, এইটো ইয়াতে আমি গোটেই ডিটেইলছ দিয়াৰ পিছত আমি এইটো আই এগ্ৰি কৰিব লাগিব। আই এগ্ৰি কৰাৰ পিছত ইয়াতে লিংক আধাৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব। তো বন্ধুসকল, আজিৰ কাৰণে ভিডিঅ' এইখিনি আছিল। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে, তেতিয়াহ'লে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা দিব। তো বন্ধুসকল, ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ।